Hello everyone, welcome back to my channel. প্ৰথমতে আপোনালোক সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ বহুতো শুভেচ্ছা জনাইছো আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত ৰিচা চেট্ৰীৰ এটা ভাল খবৰৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম আৰু ৰিচা চেট্ৰীক যিসকলে ভাল পায় তেওঁলোকৰ বাবে নিশ্চয় এইটো এটা খুবেই ভাল লগা খবৰ গতিকে এই খবৰটোনো কি হয় জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব গতিকে ৰিচা চেট্ৰীয়ে প্ৰথমবাৰৰ বাবে এটি হিন্দী গীতত অভিনয় কৰাৰ সুযোগ পাইছে আৰু সেই গীতটিৰ নামটো হৈছে tera rahoon ইতিমধ্যে এই গীতটোৱে ইউটিউবত শুভ মুক্তি লাভ কৰিছে আৰু সেইবাবে ৰিচা চেট্ৰীয়ে সমূহ অসমবাসী ৰাইজৰ পৰা সহায় বিচাৰিছে আপোনালোকে যদি এই গীতটি চাব বিচাৰে তেনেহলে মই মোৰ ডেসক্ৰিপচন বক্সত লিংকটো দি থম আপোনালোকে তাৰ পৰা গীতটি শুনিব পাৰিব আৰু গীতটি শুনি কেনেকুৱা পালে ৰিচা চেট্ৰীৰ অভিনয় কেনেকুৱা পালে সেয়া মোক কমেন্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু আগলৈও অসমীয়া সেলিব্ৰিটি সকলৰ লগতে সোশ্যাল মিডিয়া ৰিলেটেড আপডেট সমূহ যদি পাই থাকিব বিচাৰে তেনেহলে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব থ্যাংক ইউ